কুকুৰৰ পুতেক দিনৰ দিনটো শুয়ে থাক, পৰীক্ষাৰ ৰিজাল্টটো সেয়ে কৰিলি, দিনত পাবজি খেল, ৰাতি ভাত খা, আকৌ ৰাতি পাবজি খেল সেয়ে কৰি থাক, পঢ়া পাতিটো কৰিব দৰকাৰে নাই, তোৰ কাৰণে বাহিৰত মুখ দেখাব নোৱাৰা হৈছোঁ। শৰ্মাৰ পুতেকক চা, শৰ্মাৰ পুতেকৰ ৰিজাল্ট চাইছিল কেনে, ডিষ্টিংশ্যন পাইছে, তই পাইছে থাৰ্ড ডিভিজন। বাহিৰত মানুহে সুধিলে কি ক'ব লাগে, থাৰ্ড ডিভিজন পাইছে মোৰ ল'ৰাটোৰ, কিন্তু ক'বতো নোৱাৰে কিন্তু লাজতে, আৰু ফাৰ্ষ্ট ডিভিজন পাইছে দিয়ক মিছা মিছাকে, দিনটো পাবজি খেল আৰু সেই এনেকাই মোৰ নাক কাটা, তোৰ বাপেৰে আৰু এটা তহঁতৰ কাৰণে মই বাহিৰত মুখ দেখাব নোৱাৰা হৈছোঁ, নাক কাটা গৈছে মোৰ। আৰে পাবজি খেলি মই স্পৰ্ট প্লেয়াৰ হ'ম, তুমি একো নহয়তো এনেকা অলপ খেলিলে। এনেকাতে তোৰ বাপেৰে কৈছিল কি মোক অনাৰ পিছত মদ খুৱাই দিব, কিন্তু নাই, যোনে দিনটো গেলা মখা খাই থাকে আৰু আহি কিনে বেলেগত তিৰি লাইন মাৰি থাকে, বেলেগক বেয়াকৈ কয় ফাল্টু চালা। তোৰ কাৰণে বেলেগক মই বাহিৰত মুখ দেখাব নোৱাৰা হৈছোঁ। এটা তোৰ বাপেৰে ৰাতি গেলা খাই হাল্লা কৰিব, আৰু এটা তই ৰিজাল্টৰ বেয়া কৰি কিনে মোৰ নাক কাটিলি, মুঠতে ক'লোঁ ন তহঁত দুটাই মোৰ নাক চাক কাণ চান চব কাটাই পেলাইছোঁ। চালা মোৰ কি হ'ব মোৰ, চালা কোনেও মোৰ কথা নাভাবে, তহঁত কুকুৰৰ পুতেক দুটাই চব নিজৰ কথা ভাবি থাকোঁ আৰু চব লাজ সন্মান চব খেদাই দিছে চালা। কোনোবা দিনা খং উঠিলে মাৰ ঘৰত গুচি যাম চালা।